হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল অকণ গগৈ। চবে ছাবস্ক্ৰাইব কৰি দিবা দেই। আমি যাম এতিয়া বহুত দূৰলৈ, যাতে কোনো গৈ নোপোৱা এখন দেশলৈ যাম। সেই দেশখনৰ নাম চাগে বহুতে শুনা নাই। আৰু লগত যাব মোৰ এই ভাইটি এটা আছে, এইফালে সি যাব মোৰ লগত। আমি যাম এখন একদম মানে কোনো নুশুনা দেশখনলৈ যাম। নামটো হৈছে পুঠিমাছ দেশ। আপোনালোকে একবাৰ গৈ চাব তাত, মই দেখাম জেগাবিলাক কি ভাল লাগে। আহক। এই দেখিলেনে পুঠি মাছ? এই ইয়াত জ্বলি আছে জুই, আৰু আছে ইয়াত পুঠি মাছ। এখন বৰ ডাঙৰ দেশ। এই আমি পুঠি মাছ পুৰি আছোঁ। পুঠি মাছটো দেখাই দে আৰু এই কেৰে দেখিছা দে, খাই কি মজা লাগিব ন? কি দিয়া আছে ইয়াত? ইয়াত আছে মাজত জলকীয়া এটা সোমোৱা আছে, সৰু জলকীয়া। তাৰপিছত ইয়াত হালধি নিমখ সনা হৈ গৈছে। এটা জলকীয়া সোমাই দিছোঁ চবতে। ইমানটো দিয়া আছে। ইমানটো দি আছে, খাই ভাল লাগিব ন? এতিয়া কিমান পুৰিব লাগিব? এইটো বেছি নাই, আধা ঘণ্টামান। আধা ঘণ্টা পৰিলে হৈ যাব? হৈ যাব। পুৰা মালটো সিজি যাব? মালটো সিজি পুৰা স্পেচিয়েল। মানে পুৰি যাব নি? পুৰি নাযায়? দেৰি নাযায়। আচ্ছা। এতিয়া জুইটো খৈটো কি দিয়া আছে ইয়াত? খৈ ইয়াত অকল বাঁহ খৈ। বাঁহ খৈটো দিব লাগে ন? কাঠ খৈ দিলে নহ'ব? কাঠ খৈ দিলে বেছি বাও। মাছখিনি বৰ ডাঙৰ। কেনেকৈ ধৰিলি এইখিনি? এইখিনি সেই আঁঠুৱাত ধৰিলি? খাতৰা আছ তই ন? তই বোলে এনে বগলী যদি মাৰি দিলি? একে একদম হেৰিয়ে মাৰি দিলি বোলে, কেপেটা চেপেটা নোহোৱাকৈ, হয় জানো? তই বগলী মাৰি দিয়? খাই কেনেকুৱা লাগিল? একদম হাঁহ মাংসৰ নিচিনা। হাঁহ মাংস নিচিনা লাগিলে? চা, আকৌ খাম ন? এদিনকে মাৰিবি। দেখিলানে ইমান ডাঙৰ পুঠি মাছ? এইখিনি খাই কি মজা লাগিব ৰে। সকলোৱে পোৱা নাই পুঠি মাছ খাবলৈ, মৰুভূমিত আছে। আমি এতিয়া অসমত আছোঁ কাৰণে খাবলৈ পাইছোঁ আৰু। মৰুভূমিততো নাপায় এইবিলাক, বহুত দাম হ'ব পালেও, না কি? ঠিক আছে, মই যাওঁ দেই, আকৌ লগ পাম। মাছটো খাই যাওঁ নেকি? সিজা নাই যে? টাইম লাগিব। কিমান ৰখিম মই এতিয়া? আৰু 10 মিনিটমান ৰখিলে হৈ যাব নাই? হ'ব লাগে। হ'ব। এইটো মালৰ লগত খাই বৰ ভাল লাগিলে হ'লে দেই, চাকনা না কি? কি মজা লাগিব চা না, কি মজাকে পুৰিছে। এতিয়া আকৌ নাম্বাৰটোহে বেছি ভাল লাগে। নাই, এতিয়া ঠাণ্ডা দিন আহিছে যে হেৰিটো চলিব, অলমংটো চলিব।